सुन काका बाबा मोर जल्दी से शादी कराए दे सुन काका बाबा मोर जल्दी से बिहा कराए दे शादी कराए दे मोर जोड़ी चुम ओ भाई কথা এটা গম পানে কি এই লৰাবিলাকৰ অন্ত বাছৰ নিচিনা গম পানে আপুনিও আহক তেতিয়াহ'লে ছোৱালীবিলাকৰ অন্ত কণ্ডাক্টৰ নিচিনা তাৰো কাটিম কি হৰে ঐ তই যে কিবা ভাল কাম কৰি পাইছ নাই পাইছো কি ভাল কাম কৰিলি কচোন তই মোক এদিন যে ৰাস্তাই বুঢ়া মানুহ এটা লাহে গৈ আছিল কুকুৰ এটা লগাই দিলো সোনকালে ঘৰ পাই গ'ল হে নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়েও দিলে বিহুৰ বাতৰি নাচনি ঐ বহাগী বুকুতে মৰম জাগে তয়ো তো বুজিয়ে পাও সকলো জানই চাগে যাম বুলি নকবি এনে দিলে কাৰোবাৰ আমুকিয়ে পালে গম হেন চৰাইজনী হৈ দুচকু কাঢ়িল টিঙিচকৈ উঠিলে তেতিয়া পাবা গম হেল্ল' মাইকী পলাই গ'ল মোৰতো মাইকী নাই বিয়া বোলে মোৰতো মাইকী নাই ৰং নাম্বাৰ লোৱা কথা এটা হ'ল নহয় কি কথা তোৰ বিয়াৰ পিছত তোৰ ঘৈণীয়েৰ লগত মই চিনেমা চাবলৈ যাবলৈ হ'লে কি কৰিব লাগিব তোৰ ভনীয়েৰক মোলৈ বিয়া দিব লাগিব আকৌ নিজকে স্পেচিয়েল ভাবিবা ভগৱানে এনেই কাকো নবনায় ओ खुदा बता दे क्या लकीरों में लिखा অ ভাই জীৱনত ইমানেই পইচা ঘটিবলৈ মন এটা আছে ন যে ক'ব পাওঁ ঐ ড্ৰাইভাৰ হেলিকপ্টাৰ উলিয়া মই মৰ্ণিং ৱাকত যাওঁ সেই পইচা যেতিয়া পাবি ন তেতিয়া অলপ পঢ়িও ল'বি গম পাৱ নে ড্ৰাইভাৰ আৰু পাইলটৰ মাজত পাৰ্থক্যটো গম পাবি ফালে গলে সেইফালে গলে ইও কয় গোলাপী ঘুমৰাই পালে হে মৰম এনেকে দিলে জানানে কলি যা না ব্ৰেকআপ কৰিম না তোমাক কৰিব দিম আৰে সঁচা প্ৰেম কৰিছো বিয়া পাতিহে এৰিম তই আজিলৈকে কাকো ঠগা নাই কেলে বাৰু থকাটো এটা আৰ্ট হয় আৰু মই চাইন্সৰ ষ্টুডেণ্ট 18 দৰে থাকিব দিয়া তাত ৰঙা লিপষ্টিক সানি বান্দৰ পোকৰ হেন কৰি নল'বা নহ'লে কিছুমান মানুহে দেখিলে ক'ব চাচোন চা অমুকৰ জীয়েকজনী মুখখন চা উঠনে বান্দৰ পোকৰ ধৰিবই নোৱাৰি যিটো পৰা উদ্ধাৰ হ'লেও বিপদ নহ'লেও বিপদ লুংগিত জুই লাগিলে হে কেনেকে খুলিলেও বিপদ নুখুলিলেতো মহা বিপদ নাহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায় যিহে তোমাৰ চেহেৰা তইতো জানই মই এল পি স্কুলৰ বান্দাখনলৈকে উঠি নাপালোঁ পঢ়া শুনা নামত মোৰ আলু গুটি এটাও নাই তো মই ভাবিছোঁ এতিয়া মানুহৰ লগত ইংলিছত কথা পাতিম তই ইংলিছ কেইটামান শিকাই দে না মোক ভাই চাহ ইংলিছ বস্তুটো এদিনত শিকা বস্তু নহয় হয় ইংলিছ শিকিব ইমানেই মন আছে প্ৰথমতে 3টা বস্তু তই জানি থৈ দে ইংলিছত এইকেইটা খুব ব্যৱহাৰ হয় য়েছ ন' এণ্ড থেংক ইউ কি য়েছ ন' থেংক ইউ মই আজিৰ পৰা ইংলিছত কথা পাতিম মানুহ য়েছ ন' থেংক ইউ য়েছ ন' থেংক ইউ য়েছ ন' ৰ'বাচোন মোবাইল এটা আহিছিল পাইছিলা নেকি ভালেই হ'ল যে মই বহুত কষ্ট কৰিছিলোঁ দিয়া একচোন দিয়া ন' থেংক ইউ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে
বুজিলা যোৱা নিমেলো আনিবলৈ তোৰ আকাশৰ মণি তই ঢুকি পালে আনিবি কতিয়া মনে তোৰেনো লগতে ঘৰে খনি মই সাজিমে কতেনো পামি এনো মৰম তোৰ কিমান আৰু টিকটক ডাল কৰি থাকি পাৰ্টনাৰশ্বিপত বিজনেছ এটা কৰো ব'ল না চা ভাই পাৰ্টনাৰশ্বিপত লাগিলে মই মাইকী বিয়া পাতিম কিন্তু বিজনেছ নকৰো অ' ভাই দেউতাৰ লগত মই আজি ডাঙৰ কাজিয়া বে দেউতাক মই ফাইনেল কৰিছোঁ মোক যদি বাইক নিদিয়া নহয় মই ডাইৰেক্ট মৰি যাম যা মোৰ গ'ল আৰে তহঁতৰ নিচিনা প্ৰাণী জীয়াই থাকি কি লাভ আছে যিয়ে তোৰ আঙুলিত ধৰি খোজ কাঢ়িব শিকালে যিয়ে তোৰ অভাৱবোৰ পূৰণ কৰিবৰ কাৰণে নিজৰ পচন্দই পাহৰি থাকিলে যিয়ে তোক সুখত ৰাখিবৰ কাৰণে নিজেই দুখৰ বোজা বুকুত বান্ধি লৈ কাম কৰি গ'ল আজি এটা সাধাৰণ বস্তু দিব নোৱাৰাৰ কাৰণেই তই ছুইচাইড কৰিব পৰা হৈ গ'ল এটা কথাই মনত ৰাখিবি এদিন তয়ো দেউতাক হবি তেতিয়া তোৰ সন্তানেও যদি তোক কয় এই বস্তুটো মোক লাগিবই নহ'লে মই মৰি থাকিম তেতিয়া তোৰ কেনেকুৱা অনুভৱ হ'ব আৰে তহঁততো বহুত ভাগ্যৱান হৈ ৰে কিবা এটা অভাৱ পালেই কিবা এটা আপত্তি কৰিবলৈ তোৰ দেউতাৰে তোৰ লগত আছে এবাৰ সেইসকলৰ কথা ভাবিবি যাৰ শৈশৱতেই দেউতাক ঢুকাই গৈছে সেইবোৰৰ দৰে তোৰ মা দেউতাও যেতিয়া এদিন তোক এৰি পেলাই গুচি যাব তেতিয়া তই উপলব্ধি কৰিবি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কামটো হৈছে নিজৰ মাক দেউতাকৰ দাস হ'ব পৰাটো বাকী তোৰ কথা